এই শোষণ প্ৰবঞ্চনা যিটো ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হ'ব লাগে আৰু এই কাৰণে আমাৰ নতুন চৰকাৰ লাগে। এই 17 বছৰত হাগ্ৰামা মহিলায়ে না বড়ো জনগোষ্ঠীৰ কাৰণে কিবা কৰিছে, না বঙালীৰ কাৰণে কৰিছে, না মাইনৰিটিৰ কাৰণে কৰিছে, না অসমীয়াৰ কাৰণে কৰিছে, কোনো জাতি জনগোষ্ঠীৰ কাৰণে 17 বছৰত হাগ্ৰামা মহিলায়ে একো কাম কৰা নাই। আৰু সেইকাৰণে আজি আমি পিছ পৰি থাকিব লগা হৈছে। আমি এটা ভাল সমাজ বিচাৰিছো, আমি এটা ভাল উন্নত এটা পৰিৱেশ বিচাৰিছো, নিৰাপত্তা বিচাৰিছো, শান্তি বিচাৰিছো, সমন্বয় বিচাৰিছো, সমমৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব বিচাৰিছো। আৰু এইখিনি কাম যোৱা 17 বছৰত চেষ্টা কৰিলে হাগ্ৰামা মহিলায়ে আমাৰ মাজত আনি দিবলৈ পাৰিলেহেঁতেন, কিন্তু সেইটো নকৰিলে। সকলো জাতি জনগোষ্ঠীক ঠগ প্ৰবঞ্চনা কৰিলে, আনপিনে গৰীব দুখীয়া মানুহৰ কাৰণে যিটো টকা পইচা সব আত্মসাৎ কৰিলে। এই বিটিচিত 6 বছৰত 17 বছৰত 6,000 কোটি টকা আহিছে। এই 6,000 কোটি টকাৰে 1500 কোটি টকা খুটা কম্বল দি সাপ্লাই দি পেলাই হাগ্ৰামা মহিলাৰ বাহিনীয়ে খাইছে। দুখীয়া গৰীব ৰাইজৰ কাৰণে পিএমৰ ঘৰ আহিছে, এই পিএমৰ ঘৰৰ পইচা খাইছে, ঘৰ খাইছে। ৰাইজৰ কাৰণে জব কাৰ্ড দিছে কেন্দ্ৰীয় চৰকাৰে, এই জব কাৰ্ডৰ আঁচনিখিনি গোটেই হাগ্ৰামা মহিলাৰ বাহিনীয়ে আত্মসাৎ কৰিছে। বৃদ্ধ পেঞ্চনৰ কাৰণে পইচা খাইছে, মিড ডে মিল ছাত্ৰ ছাত্ৰীৰ পইচা খাইছে, অংগনবাড়ীৰ শিশুৰ খাদ্য পইচা খাইছে। কোনো এটা স্কিম ইয়াত ইমপ্লিমেণ্ট হোৱা নাই। আজি কাউলী অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, বঙালী আছে, গোৰ্খা আছে, বড়ো আছে, বিভিন্ন জনগোষ্ঠী আছে। এই অঞ্চলৰ উন্নয়নৰ দায়িত্ব 17 বছৰত হাগ্ৰামা মহিলাৰী তেখেতৰ MLA মন্ত্ৰীবিলাকৰ দায়িত্ব আছিলে, কিন্তু 17 বছৰে এখন দলং দিব নোৱাৰিলে। 17 বছৰে এখন দলং দিব নোৱাৰিলে। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, UPPLৰ চৰকাৰ অহাৰ লগে লগে এই দলংটো নিৰ্মাণ কৰা হ'ব। কাউলী অঞ্চলৰ স্কুল কলেজ হস্পিটেল ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। 17 বছৰত বছৰ বছৰ ধৰি বসবাস কৰি থকা আমাৰ জনগোষ্ঠীবিলাকক ভূমিৰ পাত্তা দিব নোৱাৰিলে। আৰু আজি গাঁৱে ভূঞে যাই বুজাইছে, UPPL চৰকাৰ আহিলে ভূমিৰ পাত্তা নাপাব, UPPL চৰকাৰ আহিলে আপোনালোকক খেদি পঠাব। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে এবিঘাও মাটি কাকো পাত্তা নিদিলে। ইয়াত শান্তি মানুহ থাকিব পৰা নাই। UPPL এটা গণতান্ত্ৰিক দল, অহিংসাৰ এটা দল, দেশৰ কাৰণে চিন্তা কৰা, এটা ৰাষ্ট্ৰবাদী চিন্তা কৰা, আমাৰ দেশৰ কাৰণে চিন্তা কৰা এটা দল হয়, এটা গণতান্ত্ৰিক দল। যোৱা 17 বছৰত যুৱসকলক কেম্প বান্ধি বান্ধি থৈ পেলাই হাগ্ৰামা মহিলাৰীয়ে মদ ভাং খুৱাই পেলাই মাৰামাৰি কৰিবলৈ শিকাইছে। আমি আমাৰ যুৱসকলৰ ভৱিষ্যতৰ সপোন দেখিছো। আমাৰ যুৱসকল সংস্থাপন পাব লাগে, ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, IAS অফিচাৰ হ'ব লাগে, ভাল নাগৰিক হ'ব লাগে। হাগ্ৰামা বিচাৰিছে মদ ভাং খা আৰু মাৰামাৰি কৰ, সেইটোৱে বিচাৰিছে 17 বছৰত। ৰাইজে গণতান্ত্ৰিক দেশৰ ৰাইজে ৰজা, ৰাইজ সবকুছ, ৰাইজে ভগৱান, ৰাইজে সবকুছ হয়। আৰু সেই ৰাইজক আজি হাগ্ৰামা বাহিনীয়ে কিনিব বিচাৰিছে, বেচিব বিচাৰিছে। ইলেকশ্যন আহিলে 200, 300, 500 টকা দি ৰাইজক কিনিব বিচাৰে। যি ৰাইজক শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে, মৰম দিব লাগে, ৰাইজক সেৱা কৰিব লাগে, সেই ৰাইজক বস্তু নিচিনা হাগ্ৰামা বাহিনীয়ে কিনিব বেচিব বিচাৰে। অতি দুৰ্ভাগ্যজনক কথা। সেইকাৰণে ৰাইজ, আমাৰ সময় আহিছে, আমাৰ অঞ্চল, আমাৰ গাঁও, আমাৰ ৰাজ্য, আমাৰ দেশ আমি নিজে সেৱা কৰিব লাগিব। আজিৰ দিনটো যদি আমি ঠিকমতে কটাব পাৰো, আহি থকা দিনত আমাৰ নৱপ্ৰজন্ম ভাল স্কুলত পঢ়িব পাব, ভাল পানী খাব পাব, ভাল ৰাস্তাত ফুৰিব পাব, ভাল এখন ঘৰত থাকিব পাৰিব আৰু ভাল এটা সংস্থাপন পাব। এই কাৰণে আজিৰ দিনতে আমি ডিসিশন ল'ব লাগিব, আমি নিৰ্ণয় কৰিব লাগিব। আমি বহুত সময়ত ভুল কৰোঁ, আমাৰ কি কৰিম কি নকৰিম
ইফালে এটা দল আহিছে, ইফালে এটা দল আহিছে, ই কৈছে ভাল কাম কৰিম, ই কৈছে ভাল কাম কৰিম। এই 17 বছৰত সব দলে আসলে এটাই দল নাছিলে, এইটো হল ইউপিপিএল দল। ইউপিপিএল তো হল নতুন দল। এই কারণে 17 বছৰত যেহেতু আপোনালোকে বিপিএফ কংগ্রেস, বিপিএফ অমুক, বিপিএফ তমুক সব দলের লগত এক্সপিরিয়েন্স করিলে এইবার আপনি এবাৰৰ কাৰণে ইউপিপিএলক জিকাওক। আপোনালোকে একবাৰৰ কাৰণে ইউপিপিএলক জিকাওক, বাকিখিনি কাম কৰা আমাৰ দায়িত্ব। আমি কৈছো 1 বছৰত 1 লাখ কৰি 5 বছৰত 5 লাখ আমি যুৱ যুৱতী আমাৰ মানুহক সংস্থাপন দিম। বিপিএফৰ মানুহবিলাক হাৰিছে, কেনেকে সংস্থাপন দিব? বিপিএফে নাজানে সংস্থাপন কি বস্তু, সংস্থাপন কেনেকে দিয়া হয় এইটো বিষয় এই বিষয়টো বিপিএফে নাজানে, এই কাৰণে হাঁহিছে। আজি আমাৰ মানুহবিলাক, বয়সস্থ মানুহবিলাক 2টা ঔটেঙা লৈ পেলাই 10টা মান জ্বলা লৈ পেলাই গুধূলি বাজাৰত বহি থাকিব লগা হৈছে, কিমান দুখৰ বিষয়। আমাৰ দৰিদ্ৰ মানুহবিলাকে কোনোবা কচু বিক্ৰী কৰি, কোনোবা 2ডাল খৰি বিক্ৰী কৰি খাব লগা হৈছে। সেই সকলো ভাৰতৰে নাগৰিক, সেই সকলো সমস্যা কোনে সমাধান কৰিব? চৰকাৰে কৰিব লাগিব। মানুহে আজি নিজৰ জীৱন যুদ্ধ সফল হ'বলৈ যিমান পাৰে চেষ্টা কৰিছে, কিন্তু চৰকাৰী আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে আমাৰ যিবিলাক কৰণীয় কাম সেইবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পৰা নাই। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। আমাৰ কাউলীৰ প্ৰাৰ্থী সুশীল দাস ডাঙৰীয়া যোৱা 20-25 বছৰত সমাজৰ লগত থাকি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতে কাম কৰিলে। দীৰ্ঘদিনীয়া এনডিবি সমস্যা সমাধানৰ কাৰণে সুশীল দাস ডাঙৰীয়াই কাম কৰিছে আৰু আজি চুক্তি হৈ গ'ল। এই চুক্তিৰ দ্বাৰা আমি 3-4খনকৈ ইউনিভাৰ্চিটি পালো, 2খনকৈ মেডিকেল কলেজ পালো, NIT পালো, তামোলপুৰতে মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল পাবলৈ সক্ষম হলো। এইবিলাক গোটেই কাম হৈছে আমাৰ নতুন নেতৃত্বৰ কাৰণে। তো সেইকাৰণে শান্ত সুস্থ মগজৰ এটা নেতৃত্ব যদি দিব লাগে, সুশীল দাস ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দি আপোনালোকে জয়যুক্ত কৰাব লাগিব। আৰু এই বিটিআৰত 35 লক্ষ জনসাধাৰণ আছে। সেই জনসাধাৰণক আগুৱাই নিব লাগিলে মদ ভাং জুৱা এই চৰকাৰটো আনিব নালাগিব, ভাল চৰকাৰ আনিব লাগিব। যোনে ৰাইজক মৰম কৰিব পাৰে, যোনে ৰাইজক সন্মান কৰিব পাৰে, যোনে ৰাইজৰ লগত থাকিব পাৰে, ৰাইজৰ দুখ দুৰ্যোগত মাত মাতিব পাৰে, তেনে মানুহবিলাককহে আমি নিৰ্বাচিত কৰিব লাগিব, তেতিয়াহে আমাৰ উন্নয়ন হ'ব। আৰু এই কাৰণে আমি ঠিক কৰিছো এইবাৰ সকলোৰ কাৰণে, যিহেতু 17 বছৰ বঞ্চিত হ'ল, এইবাৰ এটা আদিবাসী উন্নয়ন বোৰ্ড গঠন কৰিম, গোৰ্খা উন্নয়ন বোৰ্ড গঠন কৰিম, বেংগলী উন্নয়ন বোৰ্ড গঠন কৰিম, নাথ যোগীৰ কাৰণে একো কৰিম। যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৰ কাৰণে এখনকৈ উন্নয়ন বোৰ্ড গঠন কৰিম। কাৰণ এই ৰাইজে উন্নয়নটো চবে পাব লাগিব। আজি বিটিআৰত যিখিনি টকা আহে, এই টকাখিনি আপোনালোক আমি চবে প্ৰাপ্য হয়, কিন্তু সেই প্ৰাপ্য ধন আজি বিপিএফে আত্মসাৎ কৰাৰ কাৰণে আমাৰ ৰাইজে বঞ্চিত হৈ আছে। ইফালে NRCৰ কাৰণে বহুত মানুহে কষ্ট পালে, ভোটাৰৰ কেছত কষ্ট পালে, বিভিন্ন সমস্যা আছে, ডিটেনশন কেম্পৰ সমস্যা আছে। কিন্তু আমাৰ অঞ্চলত যিমান এইবিলাক সমস্যা আছে সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি চৰকাৰীভাৱে কমচে কম 20 জন উকিল আমি এপইণ্টমেণ্ট দিম। আৰু সেই উকিলবিলাকে আপোনালোকৰ যিমান সমস্যা আছে এইটো সমাধানৰ কাৰণে মাত মাতিব, কাম কৰিব। তো শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়া কৰিব বিচৰা নাই আৰু মিটিং আছে, সেইকাৰণে আজি আপোনালোকক লৈ ভাল পালো। খুব আপোনালোকক ইমানখিনি সংখ্যা ওলাই আহিছে, আমি উৎসাহিত হৈছো। সমাজখন গঢ়িব লাগিব, এইখন আমাৰ সমাজ। ইয়াৰ মা দেউতা দাদা ভাই থাকে, আমি আপোনালোকৰে দাদা ভাই হয়, কাৰোবাৰ পুত্ৰৰ নিচিনা, কাৰোবাৰ ভাইটিৰ নিচিনা, কাৰোবাৰ দাদা নিচিনা। আমি ইমান হাগ্ৰামাৰ নিচিনা শিৱ হ'ব, ডাঙৰ মানুহ হ'ব বিচৰা নাই। আমি আপোনাৰ লগত থাকি সমাজ সেৱা কৰিব বিচাৰিছো। সেইকাৰণে এবাৰৰ কাৰণে আপোনালোকে ইউপিপিএলক সুযোগ দিয়ক আৰু অহা 7 তাৰিখত চবে যাতে ট্ৰেক্টৰৰ ছবিত ভোট দি বিপুল ভোটত সুশীল দাস ডাঙৰীয়াক জয়যুক্ত কৰাই। মই বাকী কথা কোৱা নাই। কিছুমান মিটিঙত বহুত মানুহৰ নাম লোৱা নাই কাৰণে মোক কৈছে যে কিয় এইখনৰ নাম লোৱা নাই, ইয়াক কিয় গালি পাৰা নাই। মোৰ গালি পাৰাটো মোৰ কাম নহয়, হাগ্ৰামাৰহে কাম। বেলেগক সমালোচনা কৰাটো হাগ্ৰামাৰহে কাম, দাবী ধমকি দিয়া দাদাগিৰিটো হাগ্ৰামাৰহে কাম। মোৰ কাম হ'ল সমাজ সেৱা কৰা। মই সমাজত সেৱা কৰিব আহিছো। আৰু আপোনালোকক স্পষ্ট ভাষাৰে কৈছো,
অহা 15 ডিসেম্বরের পিছত বিটিআরত কোনো দাদাগিরি নাথাকিব, কোনো হিংসা নাথাকিব। 70 বছর আমি যথেষ্ট সহ্য কৰিলো। ইয়াত হাগ্ৰামাই কৈ আছে বিটিআরত একো নাই, বিটিআরত একো নাই। বিটিচিত বহুত আছিল, হয় বিটিচিত হিংসা আছিল, দমন নীতি আছিল, ভ্ৰষ্টাচাৰ আছিল, দুৰ্নীতি আছিল, নিজৰ মা দেউতা দাদা ভাইক প্ৰবঞ্চনা কৰা নীতি আছিল, সুবিধাবাদী নীতি আছিল হাগ্ৰামাৰ। কিন্তু বিটিআরত কোনো দাদাগিরি হাগ্রামা নাথাকিব, কোনো হিংসা নাথাকিব, কোনো বন্দুক বাৰুদ লৈ কাকো দাদাগিরি কৰাটো ইয়াতে নচলিব। আৰু কোনোবা যদি কৰে এই বিটিআৰৰ পৰা ওলাই যাব লাগিব, কাকো দাদাগিরি কৰিব দিয়া নহব। এইবাৰ ৰাইজৰ চৰকাৰ আহিব, জনতাৰ চৰকাৰ আহিব, দুখীয়া গৰীব মানুহৰ চৰকাৰ আহিব, খেতিয়কৰ চৰকাৰ আহিব, সকলো দৰিদ্ৰ মানুহ চবে মিলি ভাল এটা সমাজ গঢ়িব পৰা চৰকাৰ আহিব। আৰু যিসকলে 70 বছৰ দুখীয়া গরিব মানুহৰ আয়ুৰ জব কাৰ্ডৰ ঘৰৰ পইচা খালে, সি যি জনগোষ্ঠীৰে নহওক কিয় এজন এজনকে ধৰি আনি ইহঁতক জেলত ভৰোৱা হ'ব, কাকো এৰি দিয়া নহ'ব। তো শ্ৰদ্ধা ৰাইজ, আমি বিচাৰিছো শোষণমুক্ত এটা ভাল চৰকাৰ, কৰাপশ্যন ফ্ৰী গভৰ্নেন্স। আজি ৰাইজৰ টকাটো নেতাবিলাক খাই দিয়াৰ কাৰণে ৰাইজে প্লাষ্টিকৰ ঘৰত থাকিব লগা হৈছে, খোজ কাঢ়িবলৈ ৰাস্তা নাই, ভাল এটা স্কুল নাই। এই কারণে আজি আমার পরিবর্তন লাগে। বইব মোজাं दं रायजोफोर खुलुमबाय। असमिया बुजिखायो, ओंखायनो आं खेबनै बुंला। बयबो मोजाङै थादो। सुक्ति मोनसे जालांबाय, बे सुक्तिनि गेजेरजों जोंनियावबो दिनै गोजोना फैबाय। रावबो आरो दाउ अमा बायदि गावथार जानांनाय नंला। दिनै बे 7-8 मासाव नुबाय कोनो आन्दोलन हरताल बन्द जेबो गैया। दा जोंहा जेसेबां स्कुल कलेज इउनिभार्सिटि मोनदों बेखौ लानानै हारि जौगानायनि खामानि मावनांगोन। दा बिनि थाखायनो जोङो राजखान्थियाव फैदों, नङाबा राजखान्थि खालामनायनि जेबो गोनांथि गैया। दा नंखायनो रावजोंबो एबार थगायजानो नाङा। बयबो खौसे ज' जानानै जों भटखौ होगोन आरो UPPL नि सरकार लाबोगोन, नङा होमबा?